মই যেতিয়া নিউজটো পালোঁ, নিউজ মানে মই সংবাদটো পালোঁ যে এজন কৰ্কট বেমাৰী এগৰাকী মহিলা যোৱাকালি ৰাতি আপোনাৰ এক্সপায়াৰ্ড মানে চেলাইন দি দিছে। এইটো মানে খুব অত্যন্ত দুঃখজনক, অত্যন্ত পেথেটিক। কাৰণ আমি কেতিয়াবা মেডিচিন ল'লে এক্সপায়াৰ্ড না আনএক্সপায়াৰ্ড ভেলিড না এইবিলাক আমি চাই লওঁ, কিন্তু হস্পিটেলত এইবিলাক যে অথৰিটি আছে, এই অথৰিটিসকলে সদায় মানে যোন ফাৰ্মাচিষ্ট আছে বা যোন ইনচাৰ্জ আছে তেওঁলোকৰ চাব লাগে যে কোনটো মেডিচিন এক্সপায়াৰ্ড হ'বলৈ গৈ আছে, কোনটো মেডিচিন 1 মাহ বাকী আছে বা এসপ্তাহ বাকী আছে। এইটো আগৰ পৰাই মানে মানে চিজিল কৰিব লাগে, কৰি পেলাই ঠিক ঠাক ৰাখিব লাগে। এতিয়া ইমান মানে আশা আৰু মানে সপোন লৈ পেলাই হস্পিটেলত আহে ডক্টৰৰ পৰা ট্ৰিটমেণ্ট ল'বৰ কাৰণে। এতিয়া হস্পিটেল আহি যদি এনেকুৱা এক্সপায়াৰ্ড মেডিচিন ল'ব লগা হয় তেনেহ'লেতো খুব দুঃখজনক। সেইকাৰণে মই এইটো কেতিয়াও বৰদাস্ত নকৰোঁ। আপোনালোকে জানে কেইদিনমান আগত আমি PWD ডিপাৰ্টমেণ্টত ভিজিট কৰিছোঁ, ইনস্পেকশ্যন কৰিছোঁ। আমাৰ এই BTC চৰকাৰ নো টলাৰেঞ্চ, আমি কেতিয়াও আমি এক্সকিউজ নকৰোঁ। যদি কোনোবা নেগলিজেঞ্চি কৰিছে বা কোনোবা যদি বেয়া কৰিছে, চৰকাৰী কামত অৱহেলা কৰিছে, তেনেহ'লে চৰকাৰৰ পৰা তাক মানে শাস্তি দিয়া হ'বই। তো যোন মহিলাগৰাকী ইনচাৰ্জ আছিলে সেই মহিলাগৰাকীক মই 6 মাহৰ কাৰণে ছাছপেনশ্যন কৰিলোঁ। কাৰণ যোনে যি কৰ্ম কৰিব তাৰ ফল ভুগিবই লাগিব। তেওঁক যদি ছাছপেনশ্যন দিয়া নহয় তেনেহ'লে সি অনুতাপটো তেওঁৰ নাহিব। সি ভুল কৈছে, সি চৰি বুলি কৈ আছে, মোক চৰি কৈ আছে। এতিয়া এই মহিলাগৰাকীৰ জীৱনটো গুচি গ'লে এই চৰিয়ে কামত দিব নেকি? তাৰ জীৱনটো ঘূৰাই পাব নেকি? নাপায়। সেইকাৰণে মই নামটো আছিলে দুলু ব্ৰহ্ম। তো যোনেই হওক, তেওঁ নাইটত মানে নাইট ডিউটি আছিল তেখেতৰ। আৰু যিমান আমাৰ যি ৱাৰ্ডেন আছে, ৱাৰ্ডেনৰ হেৰিত তেওঁ ইনচাৰ্জ হিচাপে মেডিচিনবিলাক তেওঁ চিজিল কৰে যে কোনটো বিল্ডিঙত কোনটো ফ্ল'ৰত কাৰ ডিউটি থাকিব, সেইমতে তেওঁ মেডিচিনটো চাই দিয়ে। তো সেইমতে এই দুলু ব্ৰহ্ম যে মেডিচিনটো দিছে তেওঁৰ একবাৰ চাই ল'ব লাগিছিল। তেওঁ কি চাব, এসপ্তাহ আগতেই চাব লাগিছিল বা 15 দিন মান আগতেই চাব লাগিছিল যে কোনটো মেডিচিন 15 ডেজৰ পিছত এক্সপায়াৰ্ড হ'ব। আমি খোৱাৰ খাদ্যতো আমি দেখা পাওঁ যে কিবা হৰলিক্স হওক, বৰ্ণভিটা হওক, কিবা হওক, আমি এক্সপায়াৰ্ডে চাই লওঁ। এতিয়া যোৱা নিশা তাৰ আগতেই চাব লাগিছিল, তাৰ আগতে চাইড কৰিব লাগিছিল মেডিচিনবিলাক। সময়ত মেডিচিন ইয়াত আহি পোৱা নাই? নহয়, আমাৰ মেডিচিন সদায় NHM পৰা আহি আছে। আৰু NHM টো অল ইণ্ডিয়া লেভেলৰ নেশ্যনেল হেল্থ মিছন, এইটো কোকৰাঝাৰ বুলি কথা নহয়, গোটেই সমগ্ৰ অসমত নৰ্থ ইষ্টত NHM পৰা মেডিচিনটো আহি আছে। আৰু NHM একদম ঠিক ঠাক জইণ্ট ডাইৰেক্টৰ অফিচত আহি যায় বস্তুটো, আৰু জইণ্ট ডাইৰেক্টৰৰ পৰা বিভিন্ন PHC CHC হস্পিটেললৈকে ডিষ্ট্ৰিবিউট হৈ যায়, আৰু ফাৰ্মাচিষ্টসকলে সেইটো ৰিচিভ কৰে। তো যেতিয়া আনে থাকে, এতিয়া যদি হস্পিটেলত সেই মেডিচিনটো আপোনাৰ 2 মাহ 3 মাহ 6 মাহ পৰি থাকে, ব্যৱহাৰ নহয়, তেনেহ'লে সেই ফাৰ্মাচিষ্টে সেই মেডিচিনবিলাক পেলাই দিব লাগে। এতিয়া সেই মেডিচিনবিলাক থৈ পেলাই যদি সেই মেডিচিনবিলাক পুছ কৰি থাকে, চেলাইনি হওক বা মেডিচিনেই হওক, তেনেহ'লে সেইটো নেগলিজেঞ্চি বা ৰেছপনচিবল আমাৰ ফাৰ্মাচিষ্টে বা আমাৰ ইনচাৰ্জসকলেই। সেইকাৰণে এইবিলাক আগৰ পৰাই হৈ আছিলে, কিন্তু আমি একশ্যন নোলোৱাৰ কাৰণে তেওঁলোকে মানে লাইটলি লৈ দিছিল। যাৰ কাৰণে মই আজি আহিলোঁ, আপোনালোকে উপস্থিত আছিল, মই ধন্যবাদ জনাইছোঁ আপোনালোক সাংবাদিক বন্ধুসকলকো। আপোনালোকেও মোৰ মানে এইটো মানে অলপ সহায় কৰিছে, যে অলপ দাঙি ধৰিছে, কাৰণ NKTVতো এইটো পাব্লিছ হৈছে। মই দেখাৰ লগে লগে মই আহিলোঁ যে হস্পিটেল কিয় এনেকুৱা হ'ব। এইটো হস্পিটেল বুলি কথা নহয় সাংবাদিক বন্ধুসকল, মই কৈছোঁ আপোনাৰ আমাৰ এই BTR চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটা ডিপাৰ্টমেণ্টতেই আপোনালোকে চাই আছে যে এতিয়ালৈকে সাডেন ভিজিট মাৰা হৈ আছে। আমি সাডেন ভিজিট মাৰি আছোঁ, আৰু অহা দিন আৰু মাৰিম। যোন চৰকাৰী কৰ্মচাৰী বিষয়াসকল কামত নেগলিজেঞ্চি কৰি আছে বা দুৰ্নীতি কৰি আছে, তেখেতসকলক আমি চৰকাৰী ফালৰ পৰা শাস্তি প্ৰদান কৰিমেই। আৰু আজি আপোনালোকক এইটো মই জনাইছোঁ যে দুলু ব্ৰহ্ম তেখেত 6 মাহৰ কাৰণে ছাছপেণ্ডেড হ'ল, আৰু তেখেতক এই শাস্তিটো দিয়া হ'ল। অহা দিনত তেওঁৰ এই ছাছপেণ্ডটো চাই পেলাই বেলেগ যিবিলাক কৰ্মচাৰী বিষয়াসকল আছে তেওঁলোকো আজিৰ দিনত ষ্ট্ৰিক হ'ব, কাৰণ যদি বেয়া কাম কৰিছে তেনেহ'লে অহা দিনত তেওঁলোকো ছাছপেণ্ড হ'ব। এগৰাকী ডক্টৰ হস্পিটেলটো আপোনালোকে আপোনালোকে সাংবাদিক বন্ধুসকল, কোকৰাঝাৰতে আপোনালোকৰ বাসগৃহ, আপোনালোকে গম পায়। কিছুমান ডক্টৰে আছে মানুহক মানে আমাৰ মানে আমি মানৱ জীৱন আমি ঘূৰাই পাওঁ ডক্টৰৰ পৰাই, আৰু সেইকাৰণে আমি ডক্টৰক ভগৱান ৰূপে চাওঁ। এতিয়া ডক্টৰসকলকে যদি নিজে যদি সঁচাই ভগৱান বুলি ভাবি লয় আৰু তেওঁলোকৰ যদি অহংকাৰ হৈ যায়, তেনেহ'লে এইটো বেয়া হ'ব। কিছুমান ডক্টৰ আমাৰ কোকৰাঝাৰত আছে যে তেওঁলোকে প্ৰেক্টিচ কৰে প্ৰাইভেটত ভালকে, যে চৰকাৰী কাম কৰি আছে। মোৰ স্পষ্ট কথা, যদি চৰকাৰী চাকৰি কৰিবলৈ ইচ্ছা আছে তেনেহ'লে চৰকাৰৰ কৰ্মক্ষেত্ৰত
ভালকে কনচেনট্ৰেট কৰক চৰকাৰী কাম বাদ দি পেলাই প্ৰাইভেটত প্ৰেক্টিছ কৰা চৰকাৰী হস্পিটেলত আহি পেলাই পেচেণ্টসকলক ট্ৰিটমেণ্ট নকৰা এইটো নহ'ব সেইকাৰণে মোৰ লিষ্টত 2-3 গৰাকী ডক্টৰৰ নাম ইতিমধ্যে আছে তো আপোনালোকে সময়মতে গম পাব আপোনালোকে জানিব উইথিন ভেৰি শ্বৰ্ট টাইম এই 2-3 গৰাকী ডক্টৰক মই ছাছপেণ্ড কৰাৰ চিন্তা লৈছোঁ ঠিক আছে বেলেগ যে আপুনি হেৰি কৰিব এইটো চেলাইন হয় না এইটোতো নাৰ্ভত দিব লাগে ৰগত দিব লাগে এইটো ব্লাডত সোমাই গৈছে আৰু মই কিমান এইটো টেনশ্যন মই বেলেগ কাম বাদ দি আহি গৈছোঁ ইয়াতে এনেকুৱা হ'লে হস্পিটেল চলিব নেকি আৰু পেচেণ্টৰ আপুনি যাওকচোন পৰিয়ালটো কেনেকুৱা অৱস্থা এতিয়া মোক ফোন কৰি আছে কান্দি কান্দি কি হেৰি কৰি থৈছে আপোনালোকে বহুত নেগলিজেঞ্চি কৰি আছে মই হস্পিটেলত মানে কি ক'ম আৰু ৰ'ব মই এতিয়া ছুপাৰডেণ্টেণ্টৰ লগত আৰু জইণ্ট ডাইৰেক্টৰৰ লগত বহি আছোঁ আপোনাৰ সোমবাৰ দিনা ছাছপেনশ্যন লেটাৰ আপুনি পাই যাব আপুনি সোমবাৰ দিন হস্পিটেলত আহিব নালাগে হ'ব